প্ৰিয় দৰ্শক, ৰাতিপুৱা খালী পেটত পানী খালে আমাৰ শৰীৰত বহুতকেইটা উপকাৰ হয়। সেই উপকাৰকেইটানো কি এই ভিডিঅ'টোৰ মাধ্যমেৰে জানো আহক। প্ৰিয় দৰ্শক, আপুনি প্ৰায় এটা কথা নিশ্চয় শুনি আহিছে যে আমাৰ সুস্বাস্থ্যৰ বাবে প্ৰতিদিনে 8 পৰা 10 গিলাচ পানী খোৱাটো খুবেই জৰুৰী। কিন্তু আপুনি এটা কথা জানেনে? প্ৰতিদিনে ৰাতিপুৱা খালী পেটত এগিলাচ কুহুমীয়া গৰম পানী খালে আপোনাৰ শৰীৰৰ পৰা বহুতকেইটা বেমাৰ দূৰ কৰিব পৰা যায়। এক অধ্যয়ন অনুসৰি আমাৰ ভাৰতৰ 70 পৰা 75% লোকে ৰাতিপুৱা খালী পেটত চাহ বা কফি খায়, যাৰ ফলত তেওঁলোকৰ পেটত গেছ, কোষ্ঠকাঠিন্য, পেটৰ বিষ, হালমইনা আৰু গাঁঠিৰ বিষৰ দৰে সমস্যাৰ সন্মুখীন হ'ব লগা হয়। প্ৰিয় দৰ্শক, হয়তো আপোনাৰ গৰম পানী খাই ভাল নালাগিব পাৰে, কিন্তু ইয়াৰ স্বাস্থ্যৰ সুবিধাৰ কথা শুনিলে আপুনি নিশ্চয় খাবলৈ ইচ্ছা কৰিব। আহক, খালী পেটত গৰম পানী খালে পোৱা উপকাৰসমূহৰ বিষয়ে আজি অলপ আলোচনা কৰোঁ। 1 নম্বৰতে ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা বঢ়াওক। এনে বহুতো লোক আছে যি কিছু সময়ৰ মূৰে মূৰে বেমাৰত পৰে, যাৰ বাবে তেওঁলোকে বিভিন্ন ধৰণৰ ঔষধ খাই থাকে, যাৰ ফলত তেওঁলোকৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা কমি আহিবলৈ ধৰে। ৰাতিপুৱা খালী পেটত গৰম পানী খালে ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা বাঢ়ে, লগতে হজম শক্তিও বাঢ়ে। কেতিয়াবা বেছি পৰিমাণে বাহিৰৰ খাদ্য বা তেলযুক্ত খাদ্য খাই থাকিলে আমাৰ হজম শক্তি অৰ্থাৎ পাচন শক্তি দুৰ্বল হ'বলৈ ধৰে। তেনে স্তৰত পেটৰ বিষ আৰু পেটত গেছ হ'বলৈ ধৰে। গতিকে ৰাতিপুৱা খালী পেটত গৰম পানী খালে শৰীৰৰ পাচন শক্তি মজবুত হয়। 2 নম্বৰতে নিজৰ চেহেৰাটো সতেজ বনাই ৰাখক। পানী কম খালে চেহেৰাটোত বয়সতকৈ আগতেই বলিৰেখা পৰিবলৈ আৰম্ভ কৰে, অৰ্থাৎ কম বয়সতে বয়সীয়াল যেন দেখাবলৈ আৰম্ভ কৰে। গতিকে খালী পেটত গৰম পানী খালে মুখত উজ্জ্বলতা আহিবলৈ আৰম্ভ কৰে। প্ৰিয় দৰ্শক, আমাৰ শৰীৰটোৱে ভালকৈ কাম কৰিবলৈ হ'লে আমাৰ গোটেই শৰীৰটোত ভালকৈ ৰক্ত সঞ্চালন হোৱাটো খুবেই প্ৰয়োজন। গতিকে ঠাণ্ডা পানীৰ ঠাইত গৰম পানী খালে শৰীৰৰ মাজেৰে তেজ দ্ৰুত গতিত গতি কৰে। যাৰ গাঁঠি বিষ আছে, বিশেষকৈ যিসকল বয়সস্থ, তেওঁলোকে পুৱা খালী পেটত গৰম পানী নিশ্চয় খাওক। 3 নম্বৰতে ছালত হোৱা ইনফেকশ্যন দূৰ কৰক। গৰম পানীয়ে শৰীৰত থকা বহুতো বিষাক্ত দ্ৰব্য বাহিৰ কৰি দিয়ে, যাৰ ফলত ছালত হোৱা বিভিন্ন সমস্যা, হালমইনাৰ সমস্যা নোহোৱা হয়। 4 নম্বৰতে শৰীৰত হোৱা অনাৱশ্যক চৰ্বি নোহোৱা কৰক। গৰম পানী খালে শৰীৰৰ মেটাবলিজম বাঢ়ে, যাৰ সহায়ত শৰীৰৰ অনাৱশ্যক চৰ্বি কমিবলৈ ধৰে। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টোত ইমানেই। আশা ৰাখিছোঁ এই কথাখিনি আপোনাক অলপ হ'লেও সহায় কৰিব। যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।